নমস্কাৰ, মই মোৰ ইউটিউব চেনেল জ্ঞানদানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আচোন ভণ্টি ভাইটিসকল, আজি আমি এটা সিংহ আৰু নিগনিৰ সাধু শুনিম দেই। এদিন এটা সিংহ শুই আছিল। তেনেতে এটা সৰু নিগনি ক'ৰবাৰ পৰা আহি সিংহৰ টোপনি ভাঙি পেলালে। তাতে সিংহৰ বহুত খং উঠিল আৰু নিগনিক গালি পাৰি খাবলৈ বুলি ভাবিলে। তেতিয়া নিগনিয়ে হাত জোৰি কৰি সিংহক নিজৰ জীৱন বিচাৰি পিছলৈ সিংহক যে সি সহায় কৰিব তাৰ প্ৰতিশ্ৰুতি দিলে। তেতিয়া আৰু সিংহটোৱে নিগনিক যাবলৈ দিলে। তাৰপিছত এদিন কি হ'ল, এদিন হঠাৎ এটা চিকাৰীৰ জালত সিংহটো বন্দী হ'ল। নিগনিটোৱে দেখা পাই চিকাৰী অহাৰ আগেয়ে জালখন কুটি সিংহক মুক্ত কৰিলে। সিংহই নিগনিক ধন্যবাদ দিলে। এতিয়া কোৱাচোন, আমি ইয়াৰ পৰা কি শিক্ষা পালোঁ? ইয়াৰ পৰা আমি এটা নীতি শিক্ষা এইটোৱেই পাইছোঁ যে সৰুৱেও ডাঙৰক সহায় কৰিব পাৰে। এতিয়া বুজিলানে? এই সৰু সাধুটো তোমালোকে মনত থবা দেই। ধন্যবাদ।